অসমৰ জাতীয় কৃষ্টি সংস্কৃতিৰ সৈতে উঠি অহা প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ তথা শিপাৰ সতে একাত্মবোধ কৰাই হৈছে অসম জাতীয় বিদ্যালয়সমূহৰ মূল লক্ষ্য। এই কথাই সাৰোগত কৰিয়েই শিপাৰ সৈতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰাৰ উদ্দেশ্যে আজি নিতাইপুখুৰী প্ৰভাতী সুৰুজ জাতীয় বিদ্যালয়ত মাঘী মেলাৰ লগত সংগতি ৰাখি প্ৰতীকী অৰ্থত ভেলাঘৰ মেজি সাজি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজতো আমাৰ মাজত প্ৰচলিত পৰম্পৰাগত খেল ধেমালি যেনে হাঁহ ধৰা, কলগছ বগোৱা, ৰছী টনা, দৌৰ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে একেমুখে শলাগিছে। ডিমৰ পৰা মুকুল ফুকনৰ ৰিপৰ্ট, জননী লাইভ।